নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ। আজি মই এটা মেছেজৰ ওপৰত ভিডিঅ' বনাইছোঁ। আহকচোন ভিডিঅ'টো কি আমি আৰম্ভ কৰোঁ। আমাৰ মোবাইলত হোৱাটছআপটো খোলাৰ লগে লগে এটা মেছেজ আহে যে 20 জনক শ্বেয়াৰ কৰক, 25 জনক শ্বেয়াৰ কৰক। এইবিলাক মেছেজৰ ফলত কেতিয়াবা আমাৰ বিপদ আহিব পাৰে। মই ভাবোঁ এইবিলাক মেছেজ সকলোবোৰ মিছা। আপোনালোকে জানেই আজিকালি সকলোৰে লগত মোবাইল থাকে। এনেকুৱা হৈছে যে আজিকালি এটা মেছেজ পোৱাই টান। মানে মেছেজটো পোৱাৰ লগে লগে চেণ্ড কৰে, মানে শ্বেয়াৰ কৰে। মেছেজটোৰ ভিতৰত কি আছে কি নাই নাচাই, ভালে নে বেয়াই নে। যদি মেছেজটো ভাল হয় শ্বেয়াৰ কৰক, আৰু যদি মেছেজটো ভাল নহয় আৰক্ষীক জনাওক, আৰক্ষী ব্যৱস্থা ল'ব। আপোনালোকে গমেই পায় এনেকুৱা মেছেজ প্ৰয়োগ হোৱাৰ ফলত কাৰ্বি আংলঙত 2জন ল'ৰাৰ মৃত্যু হ'ব লগা হয়। মেছেজটো একবাৰ চাই ল'ব, তাত কি কথা কোৱা হৈছে। তাৰপিছত চাই কিনে ভাল বেয়া বাছি শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা মেছেজ হয় শ্বেয়াৰ নকৰিব, নহ'লে আমাৰ পিছত বিপদ আহিব। গতিকে যি টি মেছেজ এনেই নচোৱা নিচিন্তাকৈ শ্বেয়াৰ নকৰিব। আজিৰ ভিডিঅ'টোত এইখিনিয়েই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।